মই কৈছোঁ নহয় এবাৰ বনাই খাই চাব। কি হয় ধৰিব পাৰিছেনে ৰাইজ? আজি এটা বৰ ধুনীয়া ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। আজি দুপৰীয়া ভাত সাজৰ লগত এইখন তৰকাৰীয়ে তৃপ্তিৰে এসাঁজ খাম দেই। আপোনালোকেও এনেদৰে এবাৰ বনাই খাবচোন, বহুত ভাল লাগে। আশা কৰোঁ বেঙেনা যিসকলে বেয়া পায় নিশ্চয় এনেদৰে বনাই দিলে খাই ভাল পাব। তেলতে মই আদা, নহৰু, পিঁয়াজ, এটা কেঁচা জলকীয়া দি অলপ ভাজি লৈছোঁ। তাৰপাছত বিলাহী পেষ্ট কৰি এতিয়া বেঙেনাখিনিত মই দুফাল দুফাল কৰি ভিতৰত নহৰু, পিঁয়াজ, মছলা এনেদৰে অলপ অলপ সোমোৱাই দিছোঁ যাতে খাবলৈ অলপ টেষ্ট হয়। বেঙেনা এনেদৰে কোনে কোনে খায় বাৰু? লগত থকা যিখিনি মছলা নহয় অলপ সানি সানি গৰম ভাতৰ লগত বহুত মজা লাগে কিন্তু দেই। ভিডিঅ'টি যদি ভাল লাগে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।